কথা মই বিভিন্ন জেগাত বিভিন্ন মাধ্যমত মই যিমান পাৰো চেষ্টা কৰোঁ ক'বলৈ আজিও সেই একেটা কথাই মই আপোনালোকক ক'ব বিচাৰিছোঁ টিনেজাৰ্ছ আছে আমাৰ নতুন প্ৰজন্মৰ যিসকল আছে স্কুল ষ্টুডেণ্টছ হওক কলেজ ষ্টুডেণ্টছ হওক বা আছে তেওঁলোকে নিজকে সামাজিক মাধ্যমত বৰ বেলেগকৈ ব্যস্ত কৰি ৰাখিছে নিজকে মিম মেকাৰ বুলি কয় মিম ইজ নট এ বেড থিং কিন্তু মিমৰ নামত যিখিনি হৈ আছে আমি সকলোৱে গম পাওঁ কিন্তু এটা চাম এনেকুৱা আছে যিসকলৰ চিন্তাই আচলতে আমাক বেলেগ ধৰণে প্ৰভাৱ পায় আৰু মই আচৰিত হৈছোঁ তেওঁলোকৰ চিন্তাক লৈ খুব ইণ্টেলেকচুৱেল খুব ইণ্টেলিজেণ্ট এছাম ষ্টুডেণ্টছ তেনেকুৱা এটা বিষয় মই আপোনালোকৰ সৈতে আজি শ্বেয়াৰ কৰিব বিচাৰিছোঁ থকা কেইজনমান যুৱক যুৱতী মিলি পেলাই এটা অৰ্গেনাইজেশ্যন খুলিছে নামটো ৰাখিছে উই কেয়াৰ উই কেয়াৰৰ জৰিয়তে কেয়াৰ হৈছে এনেকুৱা এটা অনুষ্ঠান বা অৰ্গেনাইজেশ্যন যিটোৰ জৰিয়তে তেওঁলোকে যিসকল আমাৰ মাজত আমাৰ সমাজত অৰ্থনৈতিকভাৱে দুৰ্বল কম্পেৰিটিভলি তেওঁলোকলৈ বেচিক নিড আমাৰ বেচিক নিড কি হয় খাদ্য পানী শ্বেল্টাৰ থকা ঘৰ যিসকলৰ নাই তেওঁলোকক সহায় কৰে কেৱল মানুহক নহয় তেওঁলোকে কেৱল মানুহৰ জেগাতে সীমিত ৰখা নাই তেওঁলোকে ষ্ট্ৰীট ডগছ বা ৰাস্তাত ঘূৰি ফুৰা যিখিনি জন্তু আছে যিখিনি জন্তু মানুহৰ ওপৰত নিৰ্ভৰশীল খাদ্যৰ বাবে শ্বেল্টাৰ থকা ঠাইৰ বাবে তেওঁলোকৰ বাবে যোগান ধৰে খাদ্যৰ হওক থাকিবলৈ ঠাই হওক কুকুৰ বান্দৰ মাংকিজ গতিকে এয়া তেওঁলোকৰ চিন্তা কিমান বহল চিন্তা কিমান ডাঙৰ তেওঁলোকৰ পৰিকল্পনা সেইটো ভাবি চাওকচোন বাৰু কেৱল মাত্ৰ 15 বছৰ হৈছে আৰু কিন্তু চিন্তা হৈছে কিমান ডাঙৰ প্ৰেৰণাৰ প্ৰতীক ৰবি শৰ্মা তেখেতো এই অৰ্গেনাইজেশ্যনটোৰ সৈতে জড়িত আৰু তেওঁলোকে মোক যোগাযোগ কৰিলে মই বাৰু কেনেকৈ মানা কৰোঁ মই খুবেই সুখী হ'লোঁ আৰু মোৰ কাৰণে এইটো আচলতে এটা ডাঙৰ সুযোগ হ'ব মানুহক সহায় কৰাৰ যিসকল ব্যক্তিয়ে এই অৰ্গেনাইজেশ্যনটোত কণ্ট্ৰিবিউট কৰিব ফিনান্সিয়েলি তেওঁলোকৰ বাবে যদি তেওঁলোকে বিচাৰে এটা ফ্ৰী ছাৰ্ভিচ দিয়া হ'ব য়োগা তেওঁলোকক প্ৰশিক্ষণ দিয়া হ'ব এক্সপাৰ্টিজ ৰাখিব তেওঁলোকে য়োগা এক্সপাৰ্টছ ৰাখিব তেওঁলোকক বিনামূলীয়াভাৱে এটা ছাৰ্ভিচ দিব বা প্ৰশিক্ষণ দিব জড়িত প্ৰত্যেকগৰাকী কণ ল'ৰা ছোৱালীক মোৰ ভাইটি ভণ্টিসকললৈ মই বহুত মৰম পঠিয়াইছোঁ আহক আমি আগবাঢ়ি আহোঁ আৰু তেওঁলোকক সহায় কৰোঁ